অসমীয়া ছবি জগতৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। ছ'চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ ভাইৰেল এখন ফটো। অভিনেত্ৰী আইমি বৰুৱাই এইবাৰ ধাৰণ কৰিলে সীতাৰ ৰূপ। কিন্তু কিয়? অভিনেত্ৰীগৰাকীয়ে সীতাৰ ৰূপ ধাৰণ কৰি নিজেই ফটো আপলোড কৰে ছ'চিয়েল মিডিয়াত। অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা। অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। প্ৰায় নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীসকলৰ বাবে আপলোড কৰে আকৰ্ষণীয় ফটো বা ভিডিঅ'। নিজৰ প্ৰতিভাৰে অনুৰাগীক মোহাচ্ছন্ন কৰি আহিছে তাৰকা অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ৰীল। ৰীলটোত অভিনেত্ৰীগৰাকীক এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে। অভিনেত্ৰী আইমি বৰুৱাক ৰীলটোত ৰামায়ণৰ সীতাৰ চৰিত্ৰত দেখা গৈছে। অভিনেত্ৰীগৰাকীক আদিপুৰুষ ছবিখনৰ ৰাম সিয়া ৰাম শীৰ্ষক গীতটোত অভিনয় কৰা দেখা গৈছে। ৰীলটোত অনুৰাগীসকলে ভিন ভিন ধৰণে মন্তব্য কৰিছে। কোনোৱে কৈছে সীতাৰ ৰূপত আপোনাক বহুত ধুনীয়া লাগিছে, বা কোনোৱে আকৌ ধেমেলীয়াকৈ মন্তব্য কৰিছে সকলো ঠিকেই আছে, কিন্তু ৰাম ক'ত? কোনোৱে আকৌ প্ৰশংসা কৰি ক'লে বহুত ভাল হৈছে আইমি বা, ভাল লাগিছে সঁচাকৈ। এনেদৰে অনুৰাগীসকলে প্ৰশংসাৰে উপচাই পেলাইছে অভিনেত্ৰী আইমি বৰুৱাক। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।